ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰত 10 গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাপৰ আৰক্ষী। জানিব পৰা মতে চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলে এক গোপন সূত্ৰৰ পংখেদি গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা AA01 EC 5274 নম্বৰৰ বাছ এখন চাপৰৰ বহলপুৰত ৰখাই তালাচী চলোৱাত ধৰা পৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ। আটক 2 সৰবৰাহকাৰী ক্ৰমে ধুবুৰীৰ তামৰহাটৰ ৰহমান শ্বেখ আৰু আদাবাৰীৰ সাজিদুৰ ৰহমান বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে চাপৰ আৰক্ষীৰ সফলতাক বহুতেই আদৰণি জনোৱা পৰিলক্ষিত হৈছে। আমি প্ৰথম আমাৰ ইনফৰ্মেশ্যন আছিল ল'ৰাকেইটা প্ৰাইভেট গাড়ীত আহি আছিল। তাৰপিছতে আৰু ইনফৰ্মেশ্যন আহিল ইহঁতে প্ৰাইভেট গাড়ী চেঞ্জ কৰি এখন বাছত আহি আছে। সেইমতে সিহঁতক বাছৰ পৰা আনি কৰিছে। কেইজনক আটক কৰিছে? 2জনক আটক কৰা হৈছে। কি নাম তাৰ? নামটো এজনৰ নাম ৰহমান শ্বেখ, ইয়াৰ ঘৰ হৈছে কছাৰীগাঁও তামাৰহাট, আৰু এজনৰ নাম চহিদুৰ ৰহমান, তাৰ গৈছে আদাবাৰী হাহিৰি। গাড়ীখন ক'লৈ গৈ আছে? গাড়ীখন ধুবুৰীৰ ফালৰ পৰা আহি আছে, গুৱাহাটীৰ ফালৰ পৰা ধুবুৰীলৈ আহি আছে। কাটি দিব। চাপৰৰ পৰা সুজলৰ ৰিপৰ্ট, আই নিউজ।